মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাসৰ বাকীকেইটা ভাগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। যিসকলে সমাসৰ বাকী খণ্ডবোৰ চোৱা নাই, চাই ল'বা। এতিয়া আমি বিষয়টোৰ ফালে আগবাঢ়োঁ। চোৱা, কৰ্মধাৰয় সমাস। যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে সম্বন্ধযুক্ত হয়, তাকে কৰ্মধাৰয় সমাস বোলে। এই সমাসত শেষৰ পদটোৰ সংজ্ঞা শব্দ বা বিশেষ্য আৰু প্ৰথম পদটো বিশেষণ ৰূপে ব্যৱহাৰ হয়। যেনে চোৱা, পিতল বৰণৰ যি চকু, পিতল চকু। ইয়াত চকু বিশেষ্য আৰু পিতল হ'ল বিশেষণ। ইয়াত কি হৈছে? বিশেষণ পদটো আগত বহিছে পিতল আৰু বিশেষ্য পদটো শেষত বহিছে যেনে চকু। সেইবাবে ইয়াক কি বুলি কোৱা হয়? কৰ্মধাৰয় সমাস বুলি কোৱা হয়। যেনে দুষ্ট যি বুদ্ধি, দুষ্ট বুদ্ধি, হয়নে? নেক্সট চোৱা, তৎপুৰুষ সমাস। যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথমটো প্ৰথমাৰ বাহিৰে অন্য বিভক্তি থাকে আৰু এই বিভক্তি লোপ হৈ সমাস হয় আৰু শেষ ব্যস্ত পদৰ অৰ্থই প্ৰধান হয়, তাকে তৎপুৰুষ সমাস বোলে। ইয়াত কি বুলি কৈছে? প্ৰথমা বিভক্তিৰ বাহিৰে বাকী বিভক্তিকেইটা যোগ হয় আৰু কি হয়? বিভক্তিকেইটা লোপ হৈ পেলাই সমাস হয়। যেনে চোৱা, চোৰক ধৰা, চোৰ ধৰা, হাতেৰে সজা, হাতে সজা, গুৰু লৈ দক্ষিণা, গুৰু দক্ষিণা, সাপৰ পৰা মুক্ত, সাপ মুক্ত, দেৱৰ আলয়, দেৱালয়, তলত সৰা, তল সৰা। ওপৰৰ উদাহৰণকেইটাত কি দেখিছা? ব্যস্ত পদ দুটাৰ প্ৰথমৰ পদকেইটাত প্ৰথমা বিভক্তিৰ বাহিৰে আনকেইটা যেনে দ্বিতীয়াৰ পৰা সপ্তমীলৈ গোটেইকেইটা বিভক্তি যোগ হৈছে আৰু সমস্ত পদত বিভক্তিৰ চিন লোপ পাইছে আৰু বিভক্তিৰ নাম অনুসৰি তৎপুৰুষ সমাসৰ নাম হয়। যেনে দ্বিতীয়া তৎপুৰুষ, তৃতীয়া তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। এবাৰ আমি আগবাঢ়ো সমাসৰ শেষৰ ভাগটোলৈ। সেয়া হ'ল অব্যয়ীভাৱ সমাস। অব্যয় শব্দৰ আগত বহি সামীপ্য, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্যতা আদি অৰ্থ প্ৰকাশ কৰিলে যি সমাস হয়, তাক অব্যয়ীভাৱ সমাস বোলে। যেনে বনৰ সমীপ, উপবন, ভিক্ষাৰ অভাৱ, দুৰ্ভিক্ষ, জীৱন পৰ্যন্ত, আজীৱন আদি। ইয়াত দেখা গৈছে সমীপ, অভাৱ, পৰ্যন্ত এইবোৰ কি কৰিছে? অৰ্থ প্ৰকাশক অব্যয় পদৰ লগত অন্য পদৰ সমাস হৈছে। আজি আমাৰ সমাসৰ গোটেইকেইটা ভাগেই আলোচনা কৰা শেষ হৈ গ'ল। আমি সমাসৰ গোটেইখিনি বিষয়ে